নাজানো কিঞ্চিত। কোনো ঐ শুন পাহি বাহিৰলৈ ওলাই আহ তই কুলক্ষণী তোৰ পৰা গোটেই গাঁও ধ্বংস হ'ল কোন হয় আপোনালোক বিধৱা মানুহজনীৰ ঘৰলৈ এই নিশাখন কিয় আহিছে তোৰ কাৰণে গোটেই গাঁওখন শেষ হৈ গৈছে গিৰিয়ে মূৰটোতো খালিয়ে এতিয়া গোটেই গাঁওখনক ধ্বংস কৰাৰ ইচ্ছা কি কৰো এই লীলাবে যে আগতে কথা কয় গৈছিল আমিহে বিশ্বাস কৰা নাছিলো এই গাঁৱত নহবলগীয়া ঘটনাবোৰ ঘটাই আছে মই দুখীয়া বিধৱা মানুহ মই কাৰো কোনো অপকাৰ কৰা নাই মোৰ মূৰৰ ওপৰত এনে মিছা দুখ জাপি নিদিব আপোনালোকে দুখীয়া বিধৱা এতিয়া এই মুখত এইবোৰ শোভা নেপায় গৰু মহ মৰা বেমাৰ আজাৰ সকলো এই পৰাই হৈছে তোৰ কাৰণেতো তোৰ মতাটো মৰিল ভগৱানৰ শপত খাই কৈছো মই একো নেজানো মোৰ জীৱনটো নিজে অভিশাপ স্বামী অকালতে ঢুকাল আশ্ৰয় বুলিবলৈ এই জুপুৰিটোৱে আছে এনে দুখৰ মাজতনো মই আপোনালোকৰ ক্ষতিৰ কথা কিয় ভাবিম ককাইহঁত ভুলাব নোৱাৰ তই আমাক তোৰ চকুতে আছে অদ্ভুত দৃষ্টি বিধৱা মানুহৰ জীৱনটো ইমান সহজ নহয় ককাইহঁত বুকুৰ যন্ত্ৰণা মনৰ দুখে আমাক জ্বলাই মাৰে তাৰ মাজতো আপোনালোকে মোৰ মূৰৰ ওপৰত এনে দুখ জাপি নিদিব তই বেছি বুদ্ধিয়ক নোলাবি হেৰ গাঁৱৰ মানুহক অকৰা অজলা পাইছে তোৰ কথাই আমাক সলাব নোৱাৰে লীলাবে যে আমাক যিয়ে কয় সেয়াই শুদ্ধ নে কি ক সেইবাবে গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছে তোৰ দৰে কুলক্ষণী এই গাঁওখনত ৰাখিব নোৱাৰি গাঁৱৰ শান্তিৰ বাবে তোক শাস্তি দিবই লাগিব মই কামো কৰিছো ককাইহঁত আপোনালোক খালি লৈ দিনত আহক এই নিশাখন মই কোনো পথ্যে দুৱাৰ খুলিব নোৱাৰো ইচ্ছা কৰিলে আমি দুৱাৰ ভাঙি সোমাব পাৰোঁ আজি এন্ধাৰ ৰাতি বুলিহে তোক এৰিছোঁ কাইলৈ গাঁওবুঢ়া আৰু বেজক লৈ আহি আছোঁ আৰু শুন পাহি কালিলৈ গাঁৱৰ ৰাইজ অহাৰ আগতেই তই ইয়াৰ পৰা গুচি যা তাতেই তোৰ মংগল নহ'লে আমি মিলি কি কৰোঁ তোৰ ঠিক নাই শুন পাহি বাহিৰলৈ ওলাই আহ তই ফল পোৱাতে আহিল নেকি ৰাজখিনি ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা তুমি মোক গাঁওবুঢ়া দেউতা মই কি অন্যায় কৰিছিলোঁ আপোনালোকে কিয় মিছামিছি অপবাদ দি মোক ৰাইজৰ মাজলৈ আনিব বিচাৰিছে তই অভিনয় নকৰিবি হেৰৌ তই অহাৰ পাছতে এসপ্তাহৰ পাছত গিৰিয়েৰ মৰিল এতিয়া তই অহাৰ পাছত গোটেই গাঁওখনত ইটোৰ পিছত সিটোৰ পিছত সিটো অমংগল তই সৰ্বকুলক্ষণী ৰাইজে সকলো বুজি পাইছে চাগে বুজিছো বেজে ঠিকেই কৈছে এই অহাৰ পৰা গাঁওখনত অশান্তিৰ সৃষ্টি হৈছে মই ভগৱানৰ শপত খাই কৈছোঁ এইবোৰত মোৰ কোনো হাত নাই মোৰ দুখেই মোৰ জীৱনৰ একমাত্ৰ সংগী মোক বিশ্বাস কৰক আপোনালোকে বেছ আপুনি নিশ্চিতনে যে এইজনীয়ে সকলো অমংগলৰ মূল মোৰ বিদ্যাৰ ভুল হ'বই নোৱাৰে আপুনি এই মুহূৰ্ততে গাঁৱৰ পৰা বহিষ্কাৰ কৰক কৰিব লাগে গাঁওবুঢ়া দেউতা মোক এই গাঁও এৰি যাবলৈ কওঁতে আপুনি এবাৰ নাভাবিবনে মই ক'লৈ যাম মোৰ আপোন বুলিবলৈ এই জুপুৰি ঘৰটো আৰু এই গাঁওখনেই আছে মোৰ নিজৰ আৰু কোনো নাই এই এইবোৰ নাটক বন্ধ কৰ তই গাঁৱৰ ৰাইজে এতিয়ালৈকে সিদ্ধান্ত ল'লেই তোৰ দৰে অমংগলীয়া এজনী গাঁওখনত থাকিবলৈ দিয়া নহ'ব আপোনালোক অলপ শান্ত হওকচোন মোক ভাবিবলৈ অলপ সময় দিয়ক সকলো কথা জলজলপটকৈ চকুৰ সন্মুখতে ভাহি থকাৰ পিছত বেলেগকৈ আৰু ভবাৰ কথা একো নাহে গাঁওবুঢ়া দাইটি দাইটি তোৰ নবৈ ঠিকেই কৈছে এটাত একো ভাবিবলগীয়া কথাই নাই গাঁৱৰ পৰা এইজনীক এতিয়াই খেদি পঠিয়াব লাগিব
এতিয়া গাঁৱৰ পৰা খেদিলেই নহ'ব, এই ঘৰ দুৱাৰ সকলো জ্বলাই শেষ কৰিব লাগিব, নহ'লে এই অপশক্তিয়ে গোটেই গাঁওখনলৈ চিৰদিন ব্ৰতি থাকিব। তেনে কাম নকৰিব আপোনালোকে, মোক বিশ্বাস কৰক, মোৰ একো দুখ নাই। ৰাইজৰ আগত ঘৰিয়ালৰ চকুপানী টুকিলে নহ'ব, মোৰ শক্তিয়ে তোক ঠিকেই চিনিছো। হয় বেছ, আপুনি ঠিকেই কৈছে। গাঁওখনত কিবা বেমাৰ আজাৰ হ'লে আপোনাৰ ঔষধ খাই ভাল হৈছোঁ। আপোনাৰ কথা বিশ্বাস নকৰিম নে? হয়নে ৰাহিছ? হয় 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 হয়, আমাৰ গাঁওখনৰ কথা ভাল ভাবিছে কাৰণে এখেতে আমাক বিপদ হোৱাৰ আগতে সকীয়াই দিছে। বেজৰ কথা গুৰুত্ব নিলে কিন্তু গাঁওখনলৈ ভয়ংকৰ বিপদ আহিব। এনেও এই কুলক্ষণীজনীয়ে গিৰিয়েকৰ পৰা আৰম্ভ কৰি গাঁওখনৰ এফাল মানুহ সিফলীয়া কৰিছে। আমি থকাখিনিকো মাৰি গাঁওখন নিজম কৰি পেলোৱাতকৈ এই অপশক্তিবোৰক খেদাই দিয়াই ভাল। এনেকৈ খেদি পঠোৱাতকৈ আপোনালোকে মোক মাৰিয়ে পেলাওক। প্ৰয়োজন হ'লে আমি তাকো কৰিম। মুঠতে এনেকুৱা কুলক্ষণী দিওঁতে আমি চাই থাকিব নোৱাৰো। ৰচোন ৰ ভদিয়া, তহঁতবোৰ ইমান অধৈৰ্য নহবি। আমি অধৈৰ্য হোৱা নাই দাইটি, আপোনাক চাই আমি একো কোৱা নাই। নহ'লেতো আমি এই কেতিয়াবাই চুলিত ধৰি বাহিৰ কৰিলোহেঁতেন। ঘৈণীয়েৰক কথাৰ প্ৰতি মাৰ কিল কৰি হেঁপাহ নপলাই নহয় তোৰ। এতিয়া বাৰী তিৰোতা পাই মোৰ ওপৰত ডাঙৰ মান মাতিবলৈ আহিছ। তাই বেটীৰ কথা শুনা, তই আমাৰ আগত এইবোৰ যুক্তি ফালি লাভ নাই। তই গাঁওখনৰ বাবে অমংগল, তোৰ নিচিনা অমংগলীয়া এজনীৰ লগত আমি কথা মহলা মাৰিবলৈ অহা নাই। দাইটি, আপুনি সোনকালে সিদ্ধান্ত দিয়ক। তহঁতে কোৱাৰ দৰে এনেকৈ কিবা এটা সিদ্ধান্ত মই দি দিব নোৱাৰোঁ নহয়। মই বেজৰ কথা মানি লৈছোঁ বাৰু, কিন্তু সোণপাহিও আগে দিছে কেও কিছু নোহোৱা তিৰোতা। কেও কিছু নোহোৱা তিৰোতা মানে দাইটি? আপুনি আমাৰ হৈ কথা কৈছে নে অমংগলীয়াজনী হৈ কথা কৈছে? আমাৰ বুজাত অসুবিধা হৈছে। গাঁওখনৰ মুৰব্বী হিচাপে মই কাৰো পক্ষ ল'ব নোৱাৰোঁ, কিন্তু বেজৰ মতে মই তাইক গাঁৱৰ পৰা বাহিৰলৈ উলিয়াই দাইটিয়েচোন তাকে কৰিলে হয়। ৰ পানীৰাম, কথাষাৰ শেষ কৰি ল'বলৈ দে। তাইক যদি গাঁৱৰ পৰা এনেকৈ খেদি পঠিয়াওঁ, তাই যদি ক'ৰবাত নাখাই নবৈ মৰেগৈ, তেনেহ'লে আমাৰ গাঁওখনৰ বদনাম নহ'বনে? আপুনি গাঁওখনৰ বদনামৰ কথা চিন্তা কৰিব নালাগে দাইটি। এইজনীয়ে গাঁওখনত থাকিলে গোটেই গাঁওখন উচন হৈ যাব। গাঁওবুঢ়াৰ কথা শুনি মোৰ এতিয়া আচৰিতহে লাগিছে। যিবোৰ কথা প্ৰমাণ হৈ আছে সেইবোৰ কথা এতিয়া আলোচনা কৰি কি লাভ? গাঁওখনৰ কাৰণে বেজে একমাত্ৰ ভৰসা, গতিকে দাইটি আপুনি বেজৰ কথা সম্পূৰ্ণ বিশ্বাস কৰি ল'ব পাৰে। বেজ বেজ বেজ, এই বেজে আপোনালোকৰ মূৰত গোবৰ সুমুৱাইছে, আৰু এই গাঁওখনত হৈ থকা অমংগলবোৰৰ আঁৰত মই নহয়, এই বেজহে। ৰাইজৰ আগত মোক অপমান কৰাৰ সাহস তই দুনাই নকৰিবি তিৰোতা। তই তেনেকে কাৰ আগত কথা কৈছ হা? এক আজি মাৰি শেষে কৰি পেলাও। এক মাৰি শেষে কৰি পেলাও। মই মানুহটোৰ থকাৰ অৱস্থাত কিহৰ মই মতালি কৰিব আহিছ? যা আজাৰ হ, যা। মোক 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 মাৰিয়ে যদি তাৰ দেহৰ তেজটোপা ঠাণ্ডা হয়, মোক মাৰিয়ে পেলাওগৈ। এনেও মোৰ ইমানবোৰ অপমান সহ্য কৰি আৰু অলপ জীয়াই থকাৰ ইচ্ছা নাই। তোক আচলতে মাৰিয়েই পেলাব লাগে। তোৰ কাৰণে গাঁৱৰ খেতি বাতি সকলো শেষ হৈছে। গাঁৱৰ ডেকা বুঢ়া মেধা সকলোৰে জীৱন ধ্বংস কৰিলি। তোৰ কাৰণে মুকুলৰ জীয়েকৰ বিয়াখন ভাগিলে, জানা নাই তই? তোক যে এই জীৱিত অৱস্থাতে এই গাঁৱৰ পৰা গাঁৱৰ ৰাইজে উলিয়াই দিছে, এয়া তোৰ সৌভাগ্য। তাই নিজৰ শাস্তি কম হোৱা যেন পায়। আপোনাক ইমান বেয়াকৈ কৈছে বেজ? গাঁওবুঢ়া দাইটিহে জানে আৰু এই কথা কেনেকৈ ইমানকৈ শুনি আছে। শুনিবই লাগিব তেওঁ এইখন গাঁৱৰ মুৰব্বী। আপোনালোকৰ কথা যি ধৰণে শুনে, মোৰ কথাও তেখেতে শুনিব লাগিব। এই ভূতৰ মুখত ৰাম নাম, চালা অমংগলীয়া ডাইনীৰ জাত। মই খাবও কৰিছোঁ, ডাইনী বুলি নক'ব মোক। মই কাৰো পানী খোৱা পুখুৰীত বিষ ডলা নাই। মই দিনৰ দিনটো আৰ ঘৰে তাৰ ঘৰে পেটৰ ভাত মুঠি চোৱাওতেই যায়। আই ঘৰে তাই ঘৰে কামে গনে বেলেগ কিবা কয় তইহে জানো আৰু দেই। মানে কি বুজাব বিচাৰিছে আপুনি? বুজাই বুজিছে নহয়? ঠিকে কৈছে নব। এই চাগে মানুহৰ ঘৰত গৈ যাদু কৰি কাম ভাগ কৰি থৈ আহেগে, আৰু তাৰ পাছত আৰু কি সেইখন ঘৰ একেবাৰে শেষেই হৈ যায়। এইবোৰ সকলো মিছা কথা। একো মিছা কথা কোৱা নাই, আমি কোৱা সকলোবোৰ কথাই সঁচা। আৰু শুনক গাঁওবুঢ়া দাইটি, এই অতি সোনকালে গাঁৱৰ পৰা বাহিৰ কৰি দিয়ক। আৰু এটা কথা, মোৰ বিদ্যাৰ ভুল কেতিয়াও হ'বই নোৱাৰে। এই ডাইনীজনীক অনতি পলমেই গাঁৱৰ পৰা বাহিৰ কৰক। কিমান বাৰ কম মই ডাইনী নহয়,
হয় ইতিমধ্যে তাৰ প্ৰমাণ আমি পাইছোৱে কি প্ৰমাণ পাইছে? তোৰ কাৰণে গাঁওখনৰ সকলোখিনি ক্ষতি হৈছে। তোৰ মতাটোও মৰিল তোৰ কাৰণে। গোটেই গাঁওখনৰ সংকটৰ কাৰণো তয়েই। ৰ'ব, সকলো কথা অনুমান কৰি নক'ব। মোৰ মানুহজন বেমাৰত ঢুকাইছে। পথাৰৰ শস্যবোৰ বতৰ বেয়াৰ বাবে শুকাইছে। গাঁৱৰ গৰু ছাগলী পথাৰত দিয়া বিষ খাই মৰিছে। মোৰ বাবে মৰা নাই। কথাবোৰ সোণপাহীয়ে কোৱাৰ দৰেও হ'ব পাৰে টুনটুন। হয়তো আমি শিক্ষাৰ অভাৱতহে এই কথাবোৰত আশা লগা দি লাগি ধৰিছোঁ। কিন্তু দাইটি আচলতে এই সকলোবোৰৰ আঁৰত থকা মানুহজন আমাৰ বেজহে। এই বেজে আমাৰ নিচিনা অশিক্ষিত মানুহৰ মূৰত অলাগতিয়াল কথাবোৰ ভৰাইছে। এই প্ৰযুক্তিবিদ্যাৰ যুগতো আমি বেমাৰ হ'লে এই বেজৰ কাষ চপাটোৱেই আমাৰ দুখ। আচলতে কথাবোৰ আমি এতিয়াহে চিন্তা কৰিছোঁ দাইটি। এই বেজৰ কাষ চপাটোৱেই আমাৰ আটাইতকৈ ভুল। হয়, বেজে আমাক যি কৈছিল আমি চকু মুদি তাৰ কথা বিশ্বাস কৰিছিলোঁ, কিন্তু বেজে আমাক তেওঁৰ মতেহে চলাই আছিল। সকলো কথা ৰাইজৰ আগলৈ আহিল যেতিয়া বেজক আৰু দিহাৰ কৰা যাওক নেকি ৰাইজ। মই যাওঁ হয়, ধৰ। আমাক ক্ষমা কৰিবি সোণপাহী। আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। হয় হয়, আমাক ক্ষমা কৰিবি সোণপাহী। সকলোখিনি ভুল বুজাবুজি এতিয়া শেষ হ'ল যদি আমি সকলো ঘৰা ঘৰি হওঁ নে কি কওঁ তহঁতে? হয় হয়।